আঠিয়াবৰিনী হে আহা আহা দে ঐ তোৰ ইহপা মই চাবা অহা নাই হব দে ঐ বহা কোৱাচোন কোৱা কিয় আহিলা এই তোৰ অংগী ভংগী গলা অলপ কমাছো নাই নহয় নহয় কি কাৰণে আহিছা হেতুহে কোৱা মুঠাতে তোৰ আৰু এই মুদ্ৰাটোক নুগুছে যোৱাকালি যে আমি নাম গাই আহিলো পইচা কতে ভাই পইচা কেছ নাপাই নহয় হে পিছে কেনেকে পাম অনলাইন কৰি লবা অনলাইন মোৰ ইমান ঢাকনাহীন মোবাইল নাই নহয় হেৰা আঠিয়াবৰিনী দুদিন বিলম্ব হব পাৰে কিন্তু তোমাৰ পইচাৰ এদিন তুমি নিশ্চয় পাবা এনকে নহব আগৰ পইচা ভালে কেটা পাবা থাকিল এবাৰ কিন্তু মোক লাগবয়ে কি কলি আঠিয়াবৰিনী আগৰ পইচাৰ তুমি পোৱা নাই আগৰ দিন ভালো পইচা পাবা আছে মই ৰবা আঠিয়াবৰিনী ইমান ক্ৰোধ নকৰিবা ক্ৰোধ সম্বৰণ কৰা খাওয়াই তো হবা শুন এইবাৰ যদি মই পইচা নাপাওঁ নাগাৰা চাগাৰা চব ফালি পেলাম মই ইমান অপমান স্বামী কোন গুণাকাতি ঘৰত গেছিলি এই পাঠকনিৰ ঘৰতে পিছে কিয় গেছিলিনো কিয় গেছিলি মানে সেই যোৱাকালি যে আমি নাম গাইছিলো তাৰে পইচা খিনি কবা গেছিলো পিছে কি কলানো কি কব আৰু এই 2 দিনমান পলম হব বুলি কৈছে আৰু তাই হেনেকুৱাই আজি 2 বছৰ হিচাপ নিকাচ আমাৰ একো দিয়া নাই তাই গাড়ী কিনছি ঘৰ বান্ধছি ল'ৰা ছোৱালী পঢ়াইছি তাই নিজৰখিনি তাই নিজে ঠিকা কৰি আছে মই সেইকাৰণে গছি আহিলো দে যাছো যা তই যা পিছে মই যাই আহোঁ কয় নারায়ণ পরাস্ত করিব আদি নারায়ণী হে নাগন হে পার্থ স্বামী কি হে পাইছে মুহুৰ ইমান দুখ দেখি আপুনি অট্টহাস্য কৰিছে তুই আমকো দিবি মহাদাম মই নাই এইবিলাক কামবা লাগে তই যে একে উজুতে আহি পেলাই যে একে চাপ মাৰি ধৰিলি কি হৈছে কৈছো বাৰু কওঁ শুনা স্বামী আঠিয়াবৰিনী আহি মোক বৰ অপমান কৰি গল আঠিয়াবৰিনী বাৰু অপমান কৰি থৈ গল হা তুই অংগী ভংগী মুখা কি আনি থাক হা এয়া যে মোৰ অভ্যাস শুনা স্বামী মুহুৰ বচন তোৰ এই অংগী ভংগী মুখা নামত যি দে দিবি তই ঘৰত কথা কওঁতে মুখাতে অংগী ভংগী কি আনি থাক হা এতিখনে আপুনি নামখলা বেংকলৈ যোৱা তাৰ পৰা অলপ পইচা উলিয়াই আনি আঠিয়াবৰিনীক দিয়া তোৰ এই মুখা মুদ্ৰা ভাগ দি যাবা দি একেবাৰে মাথা চেঞ্জ কৰি যাও যাই ঘৰ তোৰ এই মুখা ভেঙুলি চাই চাইব লাগি মোৰ একেবাৰে ইচ্ছা নহয় চিন্তা তই এই মুখা আশা আৰু যা ইখনে আপুনি নামখলা বেংকলৈ যোৱা তাৰ পৰা অলপ পইচা উলিয়াই আনি আঠিয়াবৰিনীক দিয়া নামখলা মই যাম পইচা উলিয়াই দিম এই অংগী ভংগী
তোৰ আৰু এই ভাষাটোতো এইবিলাক গাঁৱত ক'তো ওলব নোৱাৰো মই চবে এইটো দেখে দেখে হাঁহে মোক এই মানুহে মোক কৈ ক'তো ওলব নোৱাৰো কি বিয়া কৰে তাই দেখোন ৰাস্তাই ঘাটে দেখোন নামৰ মোচন দি আৰু তাই কি ভাষা কয় এইটো আমি মানে মোৰ কিন্তু টেমা চেমা একেবাৰে গৰম উঠি গৈছে দেই কোনোবাৰ নে কিবা খং উঠো সেইদিনা কিন্তু কথা বেয়া হৈ যাব দেই মুঠতে স্বামী শুনা তুমি মুহুৰ বচন বিলম্ব নকৰি যোৱা এটিখন তই যি একদম ধুনীয়া নামৰ পাঠিকা সকলো এই অঞ্চলৰ ৰাইজে জানে ইমান ধুনীয়া নাম গা চবে প্ৰশংসা কৰে তো এই মুদ্ৰামখা এই ভাষামখা তই এৰিব লাগিব এইটো বাটত ঘৰত চবৰে আগত এইবিলাক সাজি কৰি থাকা তই এৰিব লাগিব আৰু মই কোৱা না কৈছো বাৰু এইফালে নামখলালৈকে যাই পেলাই পইচা অলপ উলিয়াই আনি পেলাই মোক দি মই আঠিয়া বাৰী আনি দিওঁ এইখিনি কথা কৈছোন বাৰু স্বামী